হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰতে আৰু এইকেইদিন ঘৰতে আছিলোঁ। গাটো অলপ বেয়া আছিল, বৰষুণত তিতিলোঁ, পানী লগা হৈছিল আৰু এতিয়া বৰ ভালকৈ ভাল হোৱা নাই। হ'লেও পথাৰলৈ যাওঁ বুলি ভাবিলোঁ আৰু কঠীয়া তোলাৰ পৰা আপোনালোকক ৰোৱা ভিডিঅ' তেনেকৈ দিব পৰাই নাই আৰু শ্বৰ্ট ফিল্মখন দিলোঁ, সকলোৱে মৰম দিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি পথাৰলৈ আহিছোঁ আৰু অলপ ঘৰৰ পৰা ওলোৱাই নাছিলোঁ আৰু গৰম বন্ধ খুলিবই হ'ল। কেনেকৈনো একমাহ দিন গ'লগৈ গমেই নাপালোঁ। সময় গতিশীল, কাৰোলৈকে ৰৈ নাথাকে আৰু এইবাৰকে আৰু গৈ আছে দিনবোৰ, ক'লৈ গৈ আছোঁ আৰু তো আজি পথাৰলৈ আহিলোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু বলক, মায়ে ৰুই আছে চাওঁ। এইখন কঠীয়ানি বাৰীখন, কঠীয়া তুলি আৰু বহুত দেখিছে, অলপ অলপ আছে আৰু এইখন পথাৰ ইমান ডাঙৰ পথাৰ। এইবোৰ ৰুলে আমাৰ এই যিগৰাকীয়ে ৰুই আছে, এইডোখৰ আমাৰে আছে ৰুবলৈ, বহুত ডোখৰ বগাডোখৰ হালধীয়া সেউজীয়াবোৰ নোৰুলে, এইখিনি হাঁহ পোৱালি কঠীয়া এইফালে ৰুই আছে দেই মায়ে। এইখিনি মানুহে ৰুইছে আৰু নাই, ইমান ডাঙৰ পথাৰখনত মানুহে নাই, ৰুই এটালৈ বহু নাই। এতিয়া বাও ধান ৰুব আছে, পানী আজি বৰষুণ দিলে যে বহুত পানী হৈ গ'ল। নোৱাৰিলেও বেছি পথাৰত বেছি দি থাকিব, কাৰণ গাটো অধিক বেয়া হৈ আহিছে, ঠাণ্ডা লাগিছে মানে পানী নামিলে। এতিয়া গৈ আৰু বিচনাতে শুই দিওঁগৈ। নাই আৰু আজি বিশেষ ভিডিঅ'টো এইদৰে দেখালোঁ, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু কিনো ক'ম, ভাল লগা নাই একো গাটো। হ'ব দিয়া, বাই বাই।